ইছ ভগৱান, এইবোৰ ছোৱালীয়ে অকমানো ভদ্ৰতা নাজানে। মন্দিৰত আহিছে তাকো জিন্স টপ পিন্ধি। খুৰা, মই জিন্স টপ পিন্ধি মন্দিৰত আহিছো, তাত কি হৈ গ'লনো? তই ছোৱালী হয়, মন্দিৰত এইবোৰ পোছাক পিন্ধি আহে নেকি কোনোবাই? তই আমাৰ ধৰ্মক অপমান কৰি আছ, তই আমাৰ পৰম্পৰাক অপমান কৰি আছ, বুজিলি? খুৰা, মই জিন্স টপ পিন্ধি মন্দিৰত অহাৰ কাৰণে মই আমাৰ ধৰ্মক অপমান কৰা হৈ গ'ল, মই আমাৰ পৰম্পৰাক অপমান কৰা হৈ গ'ল। তেন্তে এয়া কি? এয়া কেতিয়া আমাৰ ধৰ্মৰ পৰম্পৰা হৈ গ'ল? ভগৱানৰ সন্মুখত পেট ওলাই নচা জানো আমাৰ ধৰ্মৰ পৰম্পৰা হয়? মই এনেদৰে উলংগ অৱস্থাত অহা নাই নহয়, মই মোৰ দেহৰ প্ৰতিটো অংগ ঢাকি আহিছো। আৰু খুৰা, মন্দিৰত কি পোছাক পিন্ধি আহিব লাগে সেয়া মই বহুত ভালদৰে জানো। আৰু আজি মই মন্দিৰৰ উদ্দেশ্যে ঘৰৰ পৰা ওলাই অহা নাই, মই কামৰ কাৰণে গৈ আছিলো। মন্দিৰ সন্মুখতে পৰিলে ভাবিলো সেৱা এটাকে কৰি যাওঁ, কামো ভাল হ'ব। সেইকাৰণে মই জিন্স টপ পিন্ধি আহিছো। আৰু যদি প্ৰতিবাদ কৰিব ইচ্ছা আছে তেন্তে প্ৰতিবাদ কৰি এইবোৰ বন্ধ কৰাওক। মানুহক অযথা জ্ঞান দিয়াতকৈ প্ৰতিবাদ কৰি যিসকল মানুহে ধৰ্মৰ আঁৰত ধৰ্মক বদনাম কৰি আছে সেইবোৰ বন্ধ কৰাওক।